এনেকা জাহাজবোৰত আমি জব কেনেকৈ এপ্লাই কৰিম আৰু আমাক কি ডকুমেণ্টছৰ প্ৰয়োজন হয় আৰু আমি কি পঢ়িব লাগিব। আৰু নমস্কাৰ, মই সাগৰীয়া মানুহ মোহন। মই সাগৰত থাকি ভাল পাওঁ। সাগৰৰ ইখন দেশৰ পৰা ইখন দেশলৈ আমি ঘূৰি ফুৰোঁ। বলক আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই আছোঁ কোটৰ মণ্টিনেগ্ৰ কাণ্ট্ৰিৰ সৰু এটা জেগা হয়, সৰু এটা আইলেণ্ড হয়, বহুত ধুনীয়া জেগা হয়। অলৰেডি মই লাষ্ট টাইম মই ভিডিঅ'ত দেখাইছিলোঁ। মোৰ পিছফালে চাওক, ইমান ডাঙৰ ডাঙৰ পাহাৰ আৰু মই খোজকাঢ়ি গৈ আছোঁ সাগৰৰ কিনাৰে কিনাৰে। চাওক এয়া কিমান ধুনীয়া জেগা, ডাঙৰ পাহাৰ, ঘৰ আৰু সাগৰ। এইফালে ডাঙৰ জাহাজ এখন ৰখি আছে। আৰু এনেকুৱা ডাঙৰ ডাঙৰ জাহাজবোৰত জব কৰিবলৈ আপোনাক কি ডকুমেণ্টছ লাগে আৰু আপুনি কেনেকৈ এপ্লাই কৰিব। এজেণ্টৰ থ্ৰুদিও এপ্লাই কৰিব পাৰে আৰু আপুনি অনলাইনতো এপ্লাই কৰিব পাৰে। মই কেইটামান এজেণ্টৰ নাম দি দিছোঁ। এজেণ্টৰ নাম হৈছে কামাক্ষী অভাৰচিজ, মুম্বাইত আছে। আৰু এয়াৰবৰ্ন ইণ্ডিয়া, এইটো আপোনাৰ মুম্বাই নাৰিমান পইণ্টত আছে। CSSI বুলি কয়, এইটো আপোনাৰ কুৰ্লাত আছে। আৰু BSM আৰু ৰোহি গ্লোবেল আৰু জনচিয়া। চ' মই কেইটামান এজেণ্টৰ নাম অলৰেডি মই কৈ দিলোঁ আৰু মই ডিছক্ৰিপশ্যনত দি দিছোঁ এজেণ্টৰ এড্ৰেছ। আৰু এজেণ্টৰ থ্ৰুদি যদি আপুনি এপ্লাই কৰে, এজেণ্টৰ আপুনি ভিজিট কৰিব পাৰে, আপুনি কিছুমান গাইড সুধিব পাৰে আৰু এজেণ্টে আপোনাক দিব ভেকেঞ্চিজ এজ পাৰ দ্য আপোনাৰ এক্সপিৰিয়েঞ্চৰ ওপৰত আপোনাৰ কি ভেকেঞ্চিজ চলি আছে, বৰ্তমান ৰিকুৱাৰমেণ্ট হায়াৰিং কি হৈ আছে, আপোনাক এজেণ্টে নিশ্চয় কৈ দিব। আৰু এজেণ্টৰ ওচৰত যোৱাৰ আগতে আপুনি নিজৰ ডকুমেণ্টছবোৰ সদায় প্ৰিপেয়াৰ কৰিব। আপোনাৰ ইণ্ডিয়ান পাছপৰ্টটো লাগিব। আপোনাৰ ইণ্ডিয়ান পাছপৰ্টটোতো আপুনি এপ্লাই কৰিব লাগিব, জাহাজত জইন কৰাৰ আগতে প্ৰয়োজন হয়। আৰু আপুনি যদি বৰ্তমান জব কৰি আছে বা ক'ৰবাত আপোনাৰ যদি বৰ্তমান এক্সপিৰিয়েঞ্চ আছে, চ' পাৰে যদি আপুনি STCWটো আগতে কৰি ল'ব। যদি আপুনি জাহাজত যাম বুলি যদি আপুনি অলৰেডি ইচ্ছা কৰিছে, চ' STCW চাৰ্টিফিকেটটো আপুনি 14 to 15 ডেজৰ কৰ্চ হয়, সেইটো আপুনি কৰি ল'ব পাৰে। এইটো কৰাৰ পাছত আপুনি ইণ্ডিয়ান CDC এপ্লাই কৰিব পাৰে। ইণ্ডিয়ান CDC বুলি কয়, যোনটো চিমেন বুক আৰু কণ্টিনিউৱাছ ডিছচাৰ্জ চাৰ্টিফিকেট, এইটো খুবেই প্ৰয়োজন হয়। এইটো এটা লাইচেঞ্চৰ দৰে। আমি জাহাজত যদি আমি জব কৰোঁ, এইটো আমি মাৰ্চেণ্ট নেভিতে আপুনি জব কৰক, যিকোনো জাহাজ কোম্পানীত আপুনি জব কৰিলে ইণ্ডিয়ান CDC বহুত ইম্পৰ্টেণ্ট হয়। প্ৰত্যেক কাণ্ট্ৰিৰ বেলেগ বেলেগ CDC থাকে। আমাৰ ইণ্ডিয়াৰ ইণ্ডিয়ান CDC। চ' এই ইণ্ডিয়ান CDC STCW কৰ্চ কৰাৰ পাছতে আপুনি এপ্লাই কৰিব পাৰে। আৰু STCW চাৰ্টিফিকেট, যোনটো বেছিক ট্ৰেইনিং আপোনাক শিকোৱা হয় জাহাজত যাবৰ বাবে, আপোনাক এইটো 14 to 15 ডেজৰ কৰ্চ হয়। তাতে আপোনাৰ খৰচা হ'ব আপোনাৰ 14,000 to 15,000ৰ ওপৰত। ইণ্ডছ নাম্বাৰ আপোনাক ক্ৰিয়েট কৰি দিয়া হ'ব। যেতিয়া আপুনি STCW কৰ্চ কৰিব, তেতিয়া আপুনি সকলোবোৰ অলপকৈ আপুনি শিকিব, জাহাজৰ বিষয়ে গম পাই যাব, কি কৰিব লাগিব নেক্সট ষ্টেপ। মই এইটো কোৱা নাই সকলোৱে জাহাজতে এপ্লাই কৰিব লাগে বা সকলোৱে বিদেশতে যাব লাগে। যদি আপুনি চৰকাৰী চাকৰি যদি পাই আছে বা আপোনাৰ যদি কিবা ব্যৱসায় পাতি যদি হৈ আপুনি কৰি আছে, ভাল এটা উপাৰ্জন কৰি আছে, আপুনি কৰি থাকক। আমাৰ অসমত এতিয়াও বহুত নিবনুৱা যুৱক যুৱতী আছে। চ' যোনে নিবনুৱা যুৱক যুৱতী, যাৰ চাকৰি নাই, যোনে ইংলিছ ভালকৈ ক'ব পাৰে আৰু যাৰ খুব কম বয়স, এতিয়াও সময় আছে, এতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰে। আজিৰ কাৰণে মোৰ ভিডিঅ' ইমানতে সমাপ্ত। আৰু চাই থাকিব মোৰ ভিডিঅ'বোৰ। আৰু প্ৰথমবাৰৰ বাবে যদি চাই আছে, মোক শ্বেয়াৰ কৰি দিব, যাতে আপোনাৰ শ্বেয়াৰ কৰি দিয়াৰ বাবে কাৰোবাৰ চাকৰি হৈ যাব পাৰে আৰু মোৰ দৰে কোনোবাই বিদেশত চাকৰি কৰিবলৈ সুযোগ পাব পাৰে। থেংক ইউ, ধন্যবাদ। জয় অসম।